নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ বন্ধু-বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 10ৰ সায়েন্সৰ লেসন নম্বৰ 14 পাঠটোৰ নাম হ'ল তোমালোকৰ শক্তিৰ উৎসসমূহ। ছাত্ৰ-ছাত্ৰীসকল মই ইয়াত গোটেইখিনি MCQ লৈ আহিছোঁ আৰু পাঠটো তোমালোকক থুলমূলকৈ বুজাই দিয়া আছে। তোমালোকৰ ইয়াৰ পৰাই মেট্ৰিকত বহুতখিনি কমন পৰিব, সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থকা। আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকে এনেকুৱা ধৰণৰ MCQ সকলো ছাবজেক্টৰ এইটো চেনেলতে পাই যাবা। আৰু এবাৰ তোমালোকৰ MCQত 45 নম্বৰ আছে, গতিকে তোমালোকে MCQখিনি ভালকৈ চাব লাগিব। প্ৰথমে দিয়া আছে আমাৰ ইয়াত শক্তিৰ উৎসসমূহৰ সহজ অৰ্থ হৈছে, মানে শক্তিৰ উৎসসমূহ মই অতি সহজকৈ লৈ আহিছোঁ। তোমালোকে যদি বুজি পোৱা প্ৰথমটো মানে বেছিকখিনি যদি বুজি পোৱা, তেনেহ'লে তোমালোকৰ পিছলৈ যিবিলাক এনচাৰ আছে, কুৱেশ্যন আছে, এইবিলাক তোমালোকে বনায়ো লিখিব পাৰিবা। ইয়াতে কৈছে আমাৰ শক্তিৰ উৎসসমূহৰ সহজ অৰ্থ হৈছে সেইবোৰ উৎস বা স্থান য'ৰ পৰা আমি শক্তি লাভ কৰোঁ, মানে য'ৰ পৰা আমি শক্তি লাভ কৰোঁ। আমাৰ দৈনন্দিন জীৱনত শক্তিৰ প্ৰয়োজন হয়, যেনে আমি বাচি থাকিলে দৈনন্দিন জীৱনত আমাৰ শক্তিৰ প্ৰয়োজন হয়, যেনে গাড়ীবলৈ তেল, বিদ্যুৎ, আন বিভিন্ন কামৰ বাবে। যিকোনো কামৰ কাৰণে আমাৰ শক্তিৰ প্ৰয়োজন হয়। শক্তিৰ উৎস সকলো পৰিৱেশত পোৱা যায়। শক্তিৰ উৎস আমাৰ সকলো পৰিসৰত পোৱা যায়। তাৰপিছত এই উৎসবোৰ সাধাৰণকৈ দুটা ভাগত ভগাব পাৰি। আমি শক্তিৰ উৎসক দুটা ভাগত ভগাব পাৰি। তাৰে এটা হৈছে আমাৰ নৱীকৰণযোগ্য উৎস, মানে অক্ষয়, যিটো শেষ নহয়, অক্ষয় মানে ক্ষয় নহয়। যদি আমাৰ কুৱেশ্যন আছে, তোমালোকৰ যদি কুৱেশ্যন আহে 1 মাৰ্কৰ বা 2 মাৰ্কৰ, যে নৱীকৰণযোগ্য সম্পদ কাক বোলে, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যদি আহে এনেকুৱা টাইপৰ কুৱেশ্যন, তোমালোকে সোনকালে সহজতে লিখিব পাৰিবা যে যিবিলাক সম্পদ ক্ষয় নহয়, মানে অক্ষয়, এইবিলাককে আমি নৱীকৰণযোগ্য সম্পদ বুলি ক'ব পাৰোঁ। এইবোৰ উৎস শেষ নহয়, যিটোৱে ব্যৱহাৰ কৰা হওক, যেনে ইয়াত দিছে মানে এক্সাম্পল, উদাহৰণ দিছে তোমালোকৰ সৌৰ শক্তি, সূৰ্যৰ পৰা অহা শক্তি। তাৰপিছত বায়ু শক্তি, বতাহত থকা শক্তি, জলবিদ্যুৎ, পানীৰ পৰা আহৰণ কৰা শক্তি, জৈৱ উপাদান, বন জীৱনৰ পৰা আহৰণ কৰা শক্তি। তোমালোকে চাৱা, সূৰ্যৰ ৰশ্মি এইটো শেষ হ'ব, কেতিয়াবা শেষ হ'ব নেকি? এইটো শেষ নহয়। আৰু সূৰ্যৰ ৰশ্মিৰ পৰা যে আমি সোলাৰ ইউজ কৰোঁ, এই শক্তি কেতিয়াও শেষ হৈ নাযায়, বতাহ শেষ হৈ নাযায়। এইবিলাকে হয় আমাৰ নৱীকৰণযোগ্য সম্পদ। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে অনৱীকৰণযোগ্য শক্তি। এই শক্তি হ'ল যিবিলাক তোমালোকৰ শক্তি শেষ হৈ যায়, যেনেকুৱা আছে ইয়াত পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু নিউক্লিয়াৰ শক্তি। এইবিলাক সকলোবিলাক আমি যদি ব্যৱহাৰ কৰোঁ, কেতিয়াবা নহ'লে শেষ হৈ যাব। যেমন পেট্ৰল কেতিয়াবা শেষ হৈ যাব পৃথিৱীৰ পৰা, তেতিয়া আমাক অট'মেটিকলি সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগিব বা কিবা নতুন শক্তি আৱিষ্কাৰ কৰিব। ঠিক তেনেকুৱা প্ৰাকৃতিক গেছ আৰু নিউক্লিয়াৰ শক্তিটো যিটো তোমালোকৰ পাৰমাণৱিক বম যে ইউজ কৰোঁ আমি, এটম বম বুলি কওঁ যে, সেই নিউক্লিয়াৰ পাৱাৰটো, নিউক্লিয়াৰ শক্তিটো তাতে ইউজ কৰে। আৰু আজিকালি তোমালোকৰ বিদ্যুৎ ঘৰ আছে যে, যেনেকুৱা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে চালাকাটি, যেনেকুৱা য'ত বিদ্যুৎ বনায়, ঠিক তাতে এই নিউক্লিয়াৰ শক্তি দি বিদ্যুৎ বনোৱা হয়। কিছুমান বিদ্যুৎ ফেক্টৰী থাকে যে, এইবিলাকত। তাৰপিছত মই লৈ আহিছোঁ ইয়াত তোমালোকৰ MCQ টাইপ কুৱেশ্যন, আৰু কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকা, ইয়াৰ পৰাই তোমালোকৰ এক্সামত বহুতখিনি কমন পৰিব। 1 নম্বৰত দি আছে আমাৰ তলৰ কোনটো শক্তিৰ ভাল উৎস। ছাত্ৰ ছাত্ৰীসকল, মই আৰু
কোৱেশ্চনবিলাক এনেকৈ পঢ়ি নাযাওঁ অধিক কাৰ্যক্ষম সহজলভ্য আৰু সঞ্চয়যোগ 2 নম্বৰ ওপৰৰ সকলো মই এইবিলাক পঢ়ি নাযাওঁ আৰু তোমালোকে চাই ল'বা ডাঙৰ হৈছে এতিয়া ক্লাছ 10ত পঢ়াবা নেকি ডাঙৰ হৈছে তোমালোকে এইবিলাক বুজি পোৱা তোমালোকে ডাইৰেক্ট মই উত্তৰটো কৈ দিম তোমালোকে নোটছ বনাই ল'বা এইটোৰ উত্তৰ হ'ব আমাৰ 2 নম্বৰ ওপৰৰ গোটেইখিনি হয় 2 নম্বৰ দি আছে আমাৰ কোনটো শক্তিৰ উৎস নৱীকৰণযোগ্য নহয় ইয়াত আমাৰ দিছে চাৰিটাৰ ভিতৰত কোনটো নৱীকৰণযোগ্য নহয় এটো হ'ব আমাৰ বি নম্বৰ জীৱাশ্ম ইন্ধন তাৰ পিছত 3 নম্বৰ দিছে 3 নম্বৰটো হ'ব তোমালোকৰ তলৰ কোনটো অপৰম্পৰাগত শক্তি এইটো এনসার হ'ব আমাৰ জীৱাশ্ম ইন্ধন 4 নম্বৰ দি আছে আমাৰ নিউক্লিয় শক্তিৰ উপাদান হল নিউক্লিয় শক্তিৰ উপাদান হল নিউক্লিয় বিখণ্ডৰ দ্বাৰা এটো হ'ব আমাৰ এনসার বি নম্বৰটোৰ এনসার এটো 5 নম্বৰটো দি আছে সৌৰ শক্তি কেনে শক্তি সৌৰ শক্তি হল আমাৰ নৱীকৰণযোগ্য শক্তি 6 নম্বৰত দি আছে জৈৱ উপাদানৰ শক্তিৰ উৎস কি ইয়াৰ এনসারটো হ'ব আমাৰ এ নম্বৰৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰা 7 নম্বৰত দি আছে আমাৰ জল শক্তি কি জল শক্তি হল আমাৰ এটো নদীৰ পানীৰ উচ্চতা শক্তি 8 নম্বৰত দি আছে আমাৰ দাহনৰ সময় ধোঁৱা কম উৎপন্ন কৰা ইন্ধন এটো হ'ব আমাৰ ভাল ইন্ধন 9 নম্বৰত দি আছে তাপীয় বিদ্যুৎ কেন্দ্ৰত কেনেকৈ শক্তি উৎপন্ন হয় এটোৰ এনসার হ'ব তোমালোকৰ এ নম্বৰটো পেট্ৰল দহনৰে আৰু 10 নম্বৰত দি আছে আমাৰ কোনটো শক্তি পৰিৱেশ অনুকূল এটো হ'ব আমাৰ তোমালোকৰ সৌৰ শক্তিৰ পৰিৱেশ অনুকূল 11 নম্বৰ দি আছে জৈৱ ইন্ধনৰ উপাদান কি এটোৰ এনসার হ'ব তোমালোকৰ এ নম্বৰ গছ গছনি আৰু প্ৰাণী 12 নম্বৰ দি আছে কিটো শক্তি সদায় উপলব্ধ ইয়াত হ'ব তোমালোকৰ সৌৰ শক্তি তাৰ পিছত 13 নম্বৰ দি আছে কোনটো শক্তি উৎস বিদেশী সংঘৰ পৰা অহা নোহোৱা এটো হ'ব তোমালোকৰ জৈৱ শক্তি 14 নম্বৰ দি আছে বায়ু শক্তি ব্যৱহাৰ কৰি শক্তি নিৰ্ণয় হয় ক্ৰিয়াত এটো হ'ব আমাৰ কম্পন সৃষ্টি 15 নম্বৰ দি আছে নিউক্লিয় পুনৰাই অৱনমনৰ পৰা শক্তি আহে কেতিয়া এটো হ'ব আমাৰ নিউট্ৰনৰ স্খলন হয় 16 নম্বৰ দি আছে আমাৰ সৌৰ শক্তি কোনে সঞ্চয় কৰে সৌৰ শক্তি আমাৰ এটো সৌৰ কোষ বাতৰি ঘড়ীৰ কাগজত ব্যৱহাৰ শক্তি এটো হ'ব তোমালোকৰ বিদ্যুতিক শক্তি 18 নম্বৰ দি আছে আমাৰ জ্বলা শক্তি উৎপাদনৰ উৎস কি জ্বলা শক্তিৰ উৎপাদনৰ উৎস হল তোমালোকৰ জৈৱ তেল 19 নম্বৰ দি আছে তলৰ কোনটো শক্তি উৎস সৰু পৰিসৰত ব্যৱহাৰ এটো হ'ব তোমালোকৰ সৌৰ শক্তি 20 নম্বৰ দি আছে আমাৰ কোনটো শক্তি উৎপাদন কৰা সুদীৰ্ঘ মেয়াদৰ বাবে এটো হ'ব আমাৰ বায়ু শক্তি 21 নম্বৰ দি আছে শক্তি কত সংৰক্ষিত হয় এটোৰ এনসার হ'ব আমাৰ সি অৱস্থানত 22 নম্বৰ দি আছে আমাৰ জীৱাশ্ম ইন্ধনৰ দুৰ্গন্ধ কিয় বাঢ়ে জীৱাশ্ম ইন্ধনৰ দুৰ্গন্ধ বাঢ়ে আমাৰ কাৰ্বন উৎপাদনৰ সৈতে 23 নম্বৰ দি আছে আমাৰ বায়ু শক্তিৰ প্ৰধান উপাদান কি বায়ু শক্তিৰ প্ৰধান উপাদান হল আমাৰ বায়ু চলন
24 নম্বৰত দিয়া আছে কোনটো শক্তি উৎস বায়ু দুখন সৃষ্টি নকৰে এটো হ'ব আমাৰ বায়ু শক্তি 25 নম্বৰত দিয়া আছে শক্তি কি বাবে প্ৰয়োজন এটো হ'ব আমাৰ কম কাম কৰিবলৈ শক্তি আমাৰ কি প্ৰয়োজন কাম কৰিবলৈ নিউক্লিয় শক্তি উৎপাদনৰ বাবে প্ৰয়োজনীয় উপাদান কি নিউক্লিয় শক্তি উৎপাদনৰ বাবে প্ৰয়োজনীয় হ'ল ইউৰেনিয়াম তাৰ পিছত আমাৰ 27 নম্বৰত দিয়া আছে সৌৰ শক্তিৰ আদৰ্শ ব্যৱহাৰ কি এটো হ'ব আমাৰ आंसर হ'ব ইয়াত সৌৰ প্যানেল আমাৰ যে সোলার প্যানেল থাকে যে এটো কৈছে ইয়াত 28 নম্বৰত দিয়া আছে তাপ শক্তি কৰ পৰা আহে তাপ শক্তি আমাৰ যোগাযোগ আৰু প্ৰতি সংযোগৰ পৰা তাপ শক্তি আহে কেৱল দৃশ্যমান শক্তি কোনটো এটো হ'ব আমাৰ হালকা শক্তি 30 নম্বৰত দিয়া আছে নৱীকৰণযোগ্য শক্তিৰ উৎস কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস তোমালোকে এটো নিজে জানা তোমালোকে চাই লবা যেটো শেষ নহয় ইয়াতে आंसर হ'ব আমাৰ সূৰ্য ৰশ্মি দিলে হ'ব বায়ু দিলে হ'ব সো ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিওটো ইয়াতে শেষ কৰিলো তোমালোকক যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ এমচিকিউ তোমালোকে পাই থাকিবা ধন্যবাদ